যকেই বিচাৰে আমিও তাকেহে দিব পাৰোঁ। প্ৰভু নাৰদ, মহাসমুদ্ৰ মন্থনত অসুৰে যে অমৃত বিচৰা নাছিল বুলি আপুনি কেনেকৈ জানিলে? যদি অমৃতে বিচাৰিছিল প্ৰভু তেন্তে আমাৰ নাৰী ৰূপ দেখি ভুল গ'ল কিয়? যদি ঈশ্বৰে নাৰীৰ ৰূপত মুখ যায় নাৰদ, অসুৰ নাযাব কিয়? অৰ্থ অতি পৰিষ্কাৰ প্ৰভু। অসুৰক মুখিবলৈ নাৰীৰ ৰূপ ধৰাৰ পৰিৱৰ্তে আপুনি অন্য ৰূপতো ল'ব পাৰিলেহেঁতেন। নাৰায়ণ, আচলতে প্ৰভু আপোনাৰ নিজৰে নাৰীৰ প্ৰতি এক দুৰ্বলতা আছে। আচলতে কথা সেইটো নহয় নাৰদ। প্ৰভু আমাৰ উদ্দেশ্য বেলেগ। আমি সংঘৰ্ষ শেষ হোৱাটো নিবিচাৰোঁ। সংঘৰ্ষৰ মাজেদি নতুন নতুন সৃষ্টি হোৱাটোহে বাঞ্ছা কৰোঁ। দেৱতা অসুৰ উভয়ে অমৃত পান কৰা হ'লে সংঘৰ্ষ চিৰদিনলৈ শেষ হৈ গ'লহেঁতেন। এতিয়া অনন্ত কাললৈ সংঘৰ্ষ থাকিব। আমিও অনন্ত কাললৈ সৃষ্টি কৰিয়েই থাকিব পাৰিম। নহ'লে যে ঈশ্বৰৰ ঈশ্বৰত্ব ৰক্ষা নপৰে নাৰদ। পিছে প্ৰভু নাৰদ, আপোনাৰ মোহিনী ৰূপে কেৱল অসুৰকে মোহিব পাৰে, দেৱতাসকলক কিন্তু স্পৰ্শই কৰিব নোৱাৰে। সেই কথা সঁচা নহয় নাৰদ। প্ৰভু আমাৰ নাৰী মূৰ্তি, আমাৰ এই মায়া শক্তি ঈশ্বৰৰ মায়াৰ পৰা ৰক্ষা পাব পৰা শক্তি এই জগতত কাৰোৱেই নাই। বিষ্ণুৰ মায়াৰ কথা কৈছো প্ৰভু। যি নাৰায়ণ বিষ্ণুৱে অসুৰক অমৃতৰ পৰা বঞ্চিত কৰিলে সেই মায়াময় মোহিনী ৰূপ জানো আপুনি দেখিছে প্ৰভু? নাৰায়ণে মোহিনী ৰূপ ধাৰণ কৰিলে? নাৰায়ণ ভালকৈ বুজাই কোৱাচোন নাৰদ। প্ৰভু মহাসমুদ্ৰ মন্থনত যেতিয়া অমৃত উদ্ধাৰ হ'ল তেতিয়া অসুৰক বঞ্চিত কৰিবৰ বাবে নাৰায়ণে মোহিনী ৰূপ ধৰিলে আৰু সেই মোহিনী ৰূপত ভুল গৈ থাকোঁতে অসুৰক বঞ্চিত কৰি দেৱতাসকলে অমৃত পান কৰি গুচি গ'ল। সঁচানে নাৰদ? সঁচা প্ৰভু। অৱশ্যে সঁচা হলেও বিষ্ণুৰ মায়াই আমাক স্পৰ্শই কৰিব নোৱাৰে। নাৰায়ণ প্ৰভু, কথা আৰু কামৰ মাজত অনেক সময়ত সম্পৰ্ক নাথাকিব পাৰে। নাৰদ, প্ৰভু আমি জিতেন্দ্ৰিয়, আমি কামদেৱক ভস্ম কৰি থৈছো। বিষ্ণুৰ মায়াই মোক একো কৰিব নোৱাৰে। মই আজিয়ে বিষ্ণুৰ কাষলৈ গৈ অলপ বিচলিত নোহোৱাকৈ সেই মায়াময় ৰূপ কৰিম দৰ্শন। আৰু আমিও পৰম আনন্দেৰে সেই ক্ষণলৈকে বাট চাম প্ৰভু। নাৰায়ণ নাৰায়ণ
মহাদেৱ মোৰ প্ৰণিপাত কৰক গ্ৰহণ। ওধা মহাদেৱ অকস্মাৎ কৈলাসেৰি আমাৰ স্থানে অহাৰ কাৰণ এই অন্তৰ্যামী জগত কৰোঁ মহাদেৱ আপুনি কপট অজ্ঞভাৱ প্ৰকাশ নকৰিব। আমাৰ আগমনৰ উদ্দেশ্য আপোনাৰ নহয় অবিদিত। মহাদেৱ প্ৰভু আপুনি যি অপূৰ্ব মোহিনী ৰূপ ধৰি অসুৰক অমৃত পানৰ পৰা বঞ্চিত কৰিলে, সেই নাৰী ৰূপ দৰ্শনৰ হেতু মই আপোনাৰ কাষলৈ আহিছো। মহাদেৱ মোৰ মনোবাঞ্ছা পূৰ্ণ কৰক প্ৰভু। মহাদেৱ তেন্তে আমাৰ কোনো প্ৰকাৰে দোষ নাথাকিব। তুমি খন্তেক অপেক্ষা কৰা।
ব্ৰাহ্মণৰ প্ৰথম ভাৱ ঈশ্বৰ বুলি জানিও ইমান অসভ্য নাই এনেদৰে নহব এই সকলোৰে এদিকুত প্ৰতিশোধ ল'ব লাগিব উন্মত্ত হস্তিৰ দৰে যিদৰে বিচৰণ কৰিছা তোমাৰ এটি ৰূপ গজকেতু ৰূপে এই পৃথিৱীত দেখা দিব আৰু তোমাৰ এই সকলো কাৰ্যতে পৃথিৱীত ভূগোল পাব